হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে। গল্পৰ গধূলি অনুষ্ঠানটোত আজি পাঠ কৰিবলৈ লোৱা গল্পটোৰ গল্পকাৰ আকাশী হাজৰিকা আৰু গল্পটো পাঠ কৰিছে মীনাক্ষী কলিতাই। গল্পটোৱে ইতিমধ্যে পূব মাজুলী মহাবিদ্যালয়ৰ গল্প প্ৰতিযোগিতাত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিল। আহকচোন গল্পটোৰ মাজলৈ যাওঁ। আজি অমৃতাৰ কলেজীয়া জীৱনৰ প্ৰথম দিন। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তাই BL কলেজত নাম ভৰ্তি কৰিলে। নতুন কলেজ, নতুন বন্ধু বান্ধৱী, নতুন পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'বলৈ তাই আজি ৰাতিপুৱাৰে পৰা নিজৰ মনৰ মাজতে এখন যুদ্ধ কৰি থাকিল। ঘড়ীটোৱে 8 বজাৰ সংকেত দিয়াৰ লগে লগে তাই মাক দেউতাকক সেৱা জনাই কলেজলৈ বুলি ওলাই গ'ল। বুকুত এটা মৃদু কঁপনি তাই অনুভৱ কৰিব ধৰিলে আৰু কলেজ গেটৰ পৰা ভিতৰলৈ সোমাই যোৱাৰ লগে লগে তাই বুকুৰ কঁপনিও বাঢ়ি গৈ থাকিল। দুচকুত কাজল, ওঠত গুলপীয়া লিপষ্টিক, মেলা চুলিৰে বুকুত কিতাপৰ বেগটো লৈ ক্লাছৰুমৰ ফালে আগবঢ়া অমৃতাক দেখি কলেজৰ গেটৰ ওচৰত ৰৈ থকা সকলো ল'ৰাই তাইক ঘূৰি ঘূৰি চাব ধৰিলে। এনে এক অস্বাভাৱিক পৰিস্থিতিৰ সন্মুখীন হৈ তাই লাজতে ৰঙা চিঙা পৰি গ'ল। হঠাৎ এজন ল'ৰা ওচৰলৈ আহি তাইৰ নাম কি বুলি সোধাত তাই উচপ খাই গ'ল। তাই সন্মুখীন হোৱা পৰিস্থিতিটোৰ উমান পাই ল'ৰাজনে ক'লে, মোৰ নাম বিক্ৰম, মই ছ'চিয়লজি ডিপাৰ্টমেণ্টৰ 5th ছেমিষ্টাৰ আৰু মই কলেজৰ GS। তোমাৰ নামটো কি আৰু তুমি কোন ডিপাৰ্টমেণ্টত নাম ভৰ্তি কৰিছা? মোৰ নাম অমৃতা শইকীয়া। ময়ো ছ'চিয়লজি ডিপাৰ্টমেণ্টত এডমিশ্যন লৈছোঁ। তাইৰ নামটো কৈ তাইও ছ'চিয়লজি ডিপাৰ্টমেণ্টত নাম ভৰ্তি কৰিছে বুলি জনালে। বিক্ৰমে আকৌ ক'লে, তুমি বেছি ভয় আৰু লাজ নকৰিবা, ল'ৰাবোৰ এনেকুৱাই। 401ত তোমালোকৰ ক্লাছ হয়। সৌ যে দেখিছা ৰুমটো, তাতে গৈ লগৰবোৰৰ লগত চিনাকি হোৱা কৰি যোৱা। এটা ৰুমৰ ফালে বিক্ৰমে আঙুলিয়াই দেখালে। ধন্যবাদ দাদা। অমৃতাই তাক ধন্যবাদ দি খৰখোজেৰে ৰুমটোৰ ফালে আগবাঢ়িল। নিৰ্দিষ্ট ৰুমটো পাই অমৃতাই দীঘলকৈ উশাহ এটা টানিলে। তাৰ পাছত ক্লাছত সকলোৰে লগত চিনাকি পৰ্ব আৰম্ভ হ'ল। খুব কম সময়ৰ ভিতৰতে নীলিমা, অঞ্জনা, নীলাক্ষীহঁতৰ লগত তাই অন্তৰংগ বন্ধুত্ব গঢ়ি উঠিল। 3টা ক্লাছৰ অন্তত সিহঁত ঘৰলৈ উভতিল। অমৃতাৰ সেইদিনা টোপনি নাহিল। দিনত কলেজত হৈ যোৱা ঘটনাবোৰ তাই মনৰ মাজত দোলা দি থাকিল। বাৰে বাৰে বিক্ৰমৰ মুখখন, সি কোৱা কথাকেইটাই তাইক আমনি কৰি থাকিল। বিক্ৰমৰ বাৰু তেনেকুৱা হৈছেনে? অমৃতাৰ অসহায় অৱস্থাটো দেখিয়ে সি তাইক সহায় কৰিবলৈ আহিছিল নেকি? নে সি তাইক দেখি তাইৰ প্ৰতি আকৃষ্ট হৈছিল? এনে বহু উত্তৰবিহীন প্ৰশ্নই তাইক বাৰে বাৰে আমনি কৰি থাকিল। পিছদিনা কলেজত তাইৰ মন নবহিল। তাই চকু দুটাই চাৰিওফালে বিক্ৰমক বিচাৰিব ধৰিলে। ক্লাছ শেষ হ'ল। তাই দুচকুৰে বিক্ৰমক ক'তো আৱিষ্কাৰ কৰিব নোৱাৰিলে। মনত উদাস ভাৱ এটা লৈ তাই ঘৰলৈ উভতিল। লাহে লাহে দিন বাগৰিল। বিক্ৰম আৰু অমৃতাৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি উঠিল। সিহঁতে এদিনো এটাই আনটোক নেদেখাকৈ থাকিব নোৱাৰা হ'ল। দুয়োটাই দুয়োটাক লৈ বহুত সুখী হ'বলৈ ধৰিলে। বিক্ৰম দুখীয়া কৃষক এজনৰ একমাত্ৰ ল'ৰা। ঘৰত মাক, দেউতাক আৰু সি। দেউতাকৰ কষ্ট সি বুজি পায়। সেইবাবে ভালদৰে পঢ়া শুনা কৰি মাক দেউতাকৰ দুখৰ অন্ত পেলোৱা চিন্তাই তাৰ মন ভাৰাক্ৰান্ত কৰি ৰাখে। অমৃতাই কথাবোৰ বুজি পায়। তাই সদায় বিক্ৰমক উৎসাহ আৰু প্ৰেৰণা যোগায়, যাতে সি ভাল ৰিজাল্ট কৰিব পাৰে। দিনবোৰ সুখত এনেদৰেই পাৰ হৈ গৈ থাকিল। কিন্তু কেইদিনমানৰ পৰা বিক্ৰমৰ কলেজত দেখা দেখি নাই। অমৃতাই বহুত বিচাৰিও তাক কলেজত কেইবাদিনো দেখা নাপালে। তাই বিক্ৰমৰ লগৰ মৌচুমক লগ কৰি বিক্ৰমৰ কথা সোধাত তাৰ বেমাৰ হোৱা বুলি গম পালে। ইফালে বিক্ৰমৰ অসুখ বেছি হৈ যাবলৈ ধৰিলে। প্ৰথমে সাধাৰণ ডিঙি বিষৰ পৰা পিছলৈ মুখৰ একো খাব নোৱাৰা অৱস্থা হ'ল। খেতি মাটি এবিঘা বন্ধকত থৈ মাক দেউতাকে তাক চহৰৰ ডাক্তৰক দেখাবলৈ লৈ গ'ল। চহৰত চিকিৎসা কৰি গম পালে সি দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত। উন্নত চিকিৎসাৰ বাবে তাক গুৱাহাটীলৈ নিব লাগে। কথাবোৰ শুনি বিক্ৰমৰ মাক দেউতাকৰ মূৰত যেন সৰগ ভাগি পৰিল। ইমানবোৰ ঘটনা অমৃতাৰ অগোচৰে ঘটি থাকিল। তাই বিক্ৰমক লগ পাবৰ বাবে ব্যাকুল হৈ পৰিল। হালৰ গৰু হাল, মাটি বাৰী সকলো বন্ধকত থৈ মাক দেউতাকে বিক্ৰমক গুৱাহাটীৰ বীৰ বৰুৱা কেঞ্চাৰ হস্পিটেলত ভৰ্তি কৰিলে। খবৰটো কলেজত বতাহৰ দৰে বিয়পি পৰিল।
কলেজৰ সকলো ছাত্ৰ ছাত্ৰীয়ে সাধ্যানুসাৰে অনুদান আগবঢ়াই এটা পুঁজি সংগ্ৰহ কৰি বিক্ৰমক আৰ্থিকভাৱে সহায় কৰিলে। বিক্ৰমক লৈ ভৱিষ্যতৰ সপোন ৰচা অমৃতা খবৰটো শুনি পাগলীৰ দৰে হ'ল। তাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে যাতে বিক্ৰম সুস্থ হৈ উঠে। বিধাতাৰ লিখন নহয় খণ্ডন। সুদীৰ্ঘ 4 মাহ মৃত্যুৰ সৈতে যুঁজি অৱশেষত বিক্ৰমে হাৰ মানিলে। সকলোকে দুখৰ সাগৰত ডুবাই থৈ বিক্ৰম গুচি গ'ল কোনোবা অজান ঠাইলৈ চিৰদিনৰ বাবে। শেষ হৈ গ'ল অমৃতা বিক্ৰমৰ ভৱিষ্যতৰ সপোন। মাক দেউতাকক আৰু অমৃতাক বৰ বেয়াকৈ ঠগি আঁতৰি গ'ল বিক্ৰম। অমৃতাই হেৰুৱালে মানসিক ভাৰসাম্য, হেৰুৱালে ভগৱানৰ ওচৰত থকা অগাধ বিশ্বাস। বিক্ৰমৰ মাকো বাউলীৰ দৰে হ'ল। বহু চিকিৎসাৰ অন্তত অমৃতা এতিয়া সুস্থ। তাই আজিকালি বিক্ৰমৰ মাক দেউতাকৰ লগত থাকি বিক্ৰমৰ আশা পূৰণ কৰাৰ চেষ্টা কৰে। বিক্ৰমৰ মাক দেউতাকেও তাইক নিজৰ ছোৱালীৰ দৰে মৰম কৰে। বিক্ৰমৰ স্মৃতিত তাই নতুন এটা NGO গঠন কৰিছে, নাম দিছে বিক্ৰম ফাউণ্ডেশ্যন। দুখীয়া ছাত্ৰ ছাত্ৰীক আৰ্থিকভাৱে প্ৰয়োজনত সহায় কৰাৰ উদ্দেশ্যে গঠন কৰা NGOটোৰ বৰ্তমান সদস্যৰ সংখ্যা প্ৰায় 10,000। প্ৰত্যেকজন সদস্যই মাহে 10 টকাৰ পৰা 100 টকাকৈ NGOত পইচা জমা কৰে, তাৰে আৰ্তজনক সহায় কৰে। তেওঁলোক সকলোৰে ধাৰণা আৰু এজন বিক্ৰমক টকাৰ অভাৱত, উন্নত চিকিৎসাৰ অভাৱত আমি কৰোণভাৱে মৃত্যুক আঁকোৱালি ল'বলৈ নিদিওঁ। অমৃতায়ো সংকল্প কৰিছে বিক্ৰমৰ স্মৃতি বুকুত বান্ধি চিৰদিন NGOৰ হৈ কাম কৰি যোৱাৰ।